Welcome to all my dear brother sister মৰমৰ ভাইটি ভণ্টি সকল তো আজি আমি ক্লাস 11 গণিতৰ প্ৰথমটো অধ্যায় সেটস যেটো সংহতি দিয়া আছে এই অধ্যায়টোৰ আমি আজি ইন্ট্ৰোডাকশন পাৰ্টটো চাম মানে ইয়াতে অনুশীলনীবিলাক কৰোৱাৰ আগতে আমি কিছুমান পইণ্ট কিছুমান আমি সংজ্ঞা জনাটো খুব দৰকাৰ নাইদাৰ আমি কি কৰিম যেতিয়া অনুশীলনী কৰিম তেতিয়া আমি একোই বুজি নাপাম ঠিক আছে তো যদি তোমালোকে এইটো ভিডিও ইন্ট্ৰোডাকশনৰ যেটো ভিডিও তোমালোকে চোৱা তো বাকি যিবিলাক অনুশীলনীৰ আমি ম্যাথছ কৰোৱাম তো হেবিলাক একেবাৰে তোমালোকৰ বাবে কি হৈ যাব পানী হৈ যাব ভাবনি নিচিনা নহয় আৰু মানে সহজ হৈ যাব ঠিক আছে তো আমি স্টার্ট কৰিম তো আমি প্ৰথমে চাম সংহতি মানে কি তো ইয়াতে সংজ্ঞা দিয়া আছে মই লিখি লৈছো এইটো কিতাপতে পাবা তোমালোকে সংহতিটো হৈছে কি সংহতি হল সুসংখ্যাবদ্ধ বস্তুৰ সংগ্ৰহ কি কৈছে a set is a well defined collection of object এইটো চাবা ইয়াতে well defined wordটো চাবা ঠিক আছে মানে কোনোবা এটা বস্তুৰ যদি সুসংখ্যাবদ্ধভাৱে আমি তা সংগ্ৰহ কৰো হেইটোই কি হৈ যাব সংহতি হৈ যাব যেনেকৈ তুমি ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণ কেটা চাব পাৰা তাতে কি পাঁচটাই পাবা কি পাবা স্বৰ ফাইলস কি পাবা a e i o u তো এইকেটা কি হয় এইকেটা ওয়েল ডিফাইন কালেকশন মানে এইকেটা আমি গণনা কৰিব পাৰো লগতে এইকেটা আমি সুসংখ্যাবদ্ধ হৈ আছে এইকেটাৰ বাহিৰে একো নাই তো আমি সকলো মানুহে মানে যেতিয়া কয় যে ফাইলস কোন কেটা তো এই পাঁচটাই কব মই কলেও এই পাঁচটাই কম বা আদার্স যদি কোনোবাই কয় সেই পাঁচটাই কব তো হেইটোই কি হৈছে ওয়েল ডিফাইন তো যেতিয়া কোনোবা এটা বস্তু সুসংখ্যাবদ্ধভাৱে সংগ্ৰহ কৰি থোৱা থাকে তাক কি কোৱা হয় সংহতি বুলি কোৱা হয় যেনে তাছপাতৰ সংগ্ৰহটো তাৰ পিছত বৰ্ণমালাৰ সংগ্ৰহ ঠিক আছে আকৌ আমি সেকেন্ডত চাম ইয়াকে ৰিপ্ৰেজেন্ট কেনেকৈ কৰা হয় মানে প্ৰদৰ্শন কেনেকৈ কৰা হয় ঠিক আছে যেতিয়া আমি সেটস বিলাক প্ৰদৰ্শন কৰিম তো আমি প্ৰদৰ্শন কৰাৰ কাৰণে সদায় ক্যাপিটাল লেটাৰ ইউজ কৰিম ঠিক আছে এইটো লেটাৰ কি হ'ব লাগিব ক্যাপিটাল হ'ব লাগিব তাৰ পিছত বন্ধনীৰ ভিতৰত আমি যদি স্বৰবৰ্ণ কেটাৰ যদি আমি সংহতি লওঁ তো আমি কি কৰিম বন্ধনীৰ ভিতৰত এইকেটা লিখি দিম a e i o হয় এইটো কি হ'ব এটা সংহতি ঠিক আছে আমি প্ৰথমে কি কৰিম ইয়াক জি সংখ্যাৰে মানে যি নাম সিম্বলেৰে ৰিপ্ৰেজেন্ট কৰা হয় যি সিম্বলৰে প্ৰদৰ্শন কৰা হয় সেই সিম্বলটো সদায় কি হ'ব লাগিব ক্যাপিটাল হ'ব লাগিব ঠিক আছে এই বি টো কি হৈছে ক্যাপিটাল আৰু আমি বন্ধনীৰ ভিতৰত কমা ৰাখি সংখ্যা কেটা বা আখৰ কেটা লেটাৰ কেটা আমি কি কৰিব লাগিব লিখিব লাগিব এইটোই হল এনেকৈ আমি প্ৰদৰ্শন কৰো ঠিক আছে এতিয়া আমি যাম সংহতিক দুই প্ৰকাৰত লিখা হয় ঠিক আছে সংহতিক দুই প্ৰকাৰত লিখা হয় এটা কি লিখা হয় এটা হৈছে তালিকা ভুক্তিকৰণ পদ্ধতি roster or tabular form ঠিক আছে এটো roster or tabular form বুলি কোৱা হয় আৰু আন এটা হৈছে সংহতি গঠন পদ্ধতি মানে set builder form ঠিক আছে ইয়াতে আকৌ বডি বিল্ডাৰ বুলি ইটো নাভাবিবা ইটো সেট বিল্ডাৰ এনে মই জক্স কৰিছো তো ইটো কি হ'ব সেট বিল্ডাৰ ফৰ্ম তো আমি প্ৰথমে চাম তালিকা ভুক্তিকৰণ পদ্ধতিটো কি আমি প্ৰথমে পঢ়ি লম সংখ্যাটো আমি কেনেকৈ লিখিছো তালিকা ভুক্তিকৰণ পদ্ধতিত সকলোবোৰ উপাদান কুটিল বন্ধনীৰ মাজত কমা চিনেৰে বিচ্ছিন্ন কৰি লিখা হয় ঠিক আছে আমি যেনেকৈ এইটো লিখিছিলো এইটো কি লিখিছিলো আমি বন্ধনীৰ ভিতৰত কুটিল বন্ধনীৰ ভিতৰত আমি কমা দি এই সংহতিটো প্ৰদৰ্শন কৰিছো তো এনেকৈ যদি আমি সংহতিৰ প্ৰদৰ্শন কৰো তেন্তে কি হ'ব হেইটো কোৱা হ'ব তালিকা ভুক্তিকৰণ পদ্ধতি ঠিক আছে এতিয়া আকৌ তোমাক দ্বিতীয়টোত কোৱা হৈছে আৰু এটা প্ৰদৰ্শন কৰা তোমাৰ পদ্ধতি আছে সেই পদ্ধতিটো হৈছে সংহতি গঠন পদ্ধতি তো সংহতি গঠন পদ্ধতিটো কি সংহতি গঠন পদ্ধতিটো হৈছে সকলোবোৰ উপাদানৰ এটা উমৈহতীয়া ধৰ্ম থাকে ঠিক আছে যিটো ধৰ্ম সংহতিত নথকা আন উপাদান নাই মানে এই সংহতিটো আমি প্ৰদৰ্শন কৰিবলৈ কি কৰিব লাগিব এটা ধৰ্ম থাকে ঠিক আছে যিকোনো সংখ্যাৰ যেনেকৈ এটা নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা তাৰ পিছত যুগ্ম সংখ্যা অযুগ্ম সংখ্যা এই সকলোবোৰ সংখ্যাৰ কি এটা নিৰ্দিষ্ট ধৰ্ম আছে সেই ধৰ্মৰ ভিত্তিত তেওঁলোকক স্বাভাৱিক সংখ্যা বুলি কোৱা হৈছে বা অযুগ্ম যুগ্ম এইবিলাক কোৱা হৈছে তো সেই ধৰ্মৰ ভিত্তিতহে আমি লিখিম
সাপোজ আমি এইটো লিখিব এনেকৈ লিখিব লাগিব সাপোজ আমি ফাইল কেইটা লিখিম ঠিক আছে স্বৰবৰ্ণ কেইটা লিখিম তো ভি ভি মানে আমি কি বুজিছোঁ ফাইল বুজাইছোঁ বন্ধনী ষ্টাৰ্ট কৰিম ইয়াতে এক্স ঠিক আছে এক্স আমি কি কৰিম এক্স কলন লগাম এক্স কলন এক্স ইংৰাজী বৰ্ণমালাৰ এটা স্বৰবৰ্ণ তো এইটো কোৱাতে তোমালোকে গম পাবা ইয়াতে আমি ইংৰাজী বৰ্ণমালাৰ কি কৈছোঁ ফাইলছ এটাৰ কথা কৈছোঁ স্বৰবৰ্ণ এটাৰ কথা কৈছোঁ ইয়াতে আমি এনেকৈ লিখাই ইয়াত ধৰ্মৰ ভিত্তিত লিখিছোঁ গম পাইছা না এটা ধৰ্ম এটা কি এটা কি হয় এইটো হয় ফাইলছ এটা ফাইলছ হয় না নাই এইটো হ'ল তাৰ ধৰ্ম ঠিক আছে এইটোতো জানা এইটো চিনৰ নাম হ'ল কলন তো আমি ধৰ্মৰ ভিত্তিত যদি কোনোবা সংহতি এনেদৰে প্ৰকাশ কৰোঁ তো সেইটো হ'ব তোমাৰ সংহতি গঠন পদ্ধতি ঠিক আছে মানে সেট বিল্ডাৰ ফৰ্ম একেবাৰে সহজ আছিল তাৰপিছত আমি চাম মই এটা লিখি লৈছোঁ এইখিনি কি হ'ব এইখিনি ধৰ্ম আৰু এইটো কলন চিন এতিয়া আমি চাম সাবসেট সৰি বিলংছ টু অৰ নট বিলংছ টু ঠিক আছে বিলংছ টু আৰু নট বিলংছ টু মানে কি আমি এই অধ্যায়টোৰ কিছুমান অনুশীলনত দেখিবলৈ পাম বিলংছ টু অৰ নট বিলংছ টু ঠিক আছে এতিয়া যদি আমি যদি এ সংহতিৰ এ এটা উপাদান হয় আমি কওঁ যে এত এ আছে অৰ্থাৎ কি হ'ব এ বিলংছ টু এ ইয়াক গ্ৰীক প্ৰতীক এপসাইলনৰে বুজোৱা হয় এই চিনটোৰ নাম হৈছে এপসাইলন মানে আমি যদি এটা সংহতি লিখোঁ সাপোজ এটা সংহতি লিখিছোঁ মই ফাইলছৰ এইটো লৈছোঁ কি আছিল ফাইলছ এ ই আই অ আৰু ইউ তো এই এ ই আই অ ইউ এই মৌলকেইটা ক'ত আছে এই এ সংহতিত আছে তো আমি এনেকৈ লিখিব পাৰোঁ এ বিলংছ টু এ ঠিক আছে মানে এ মৌলটো ক'ত আছে এ সংহতিত আছে এইটোৱে হৈছে বিলংছ টু এতিয়া যদি আমি কওঁ বি বিলংছ টু এ বিটো এত আছে নেকি এ সংহতিত আছে নেকি নাই গতিকে সেইটো কি হ'ব নট বিলংছ টু আমি এনেকৈ কাটি দিব লাগিব বিলংছ টু লিখি এনেকৈ কাটি দিলে সেইটো কি বুজাব নট বিলংছ টু ঠিক আছে বুজি পালা এতিয়া আমি যাম ৰিক্ত সংহতি দ্য এম্পটি সেট এতিয়া ৰিক্ত সংহতিটো কি এটাও উপাদান নথকা সংহতিক কি বুলি কোৱা হয় ৰিক্ত সংহতি বোলে ইয়াক কিৰে বুজোৱা হয় ঠাইৰে বুজোৱা হয় বা আমি যদি বন্ধনীৰ ভিতৰত একো নিলিখোঁ সেইটো কি বুজাব ৰিক্ত সংহতি বুজাব যেনেকৈ ইয়াতে মই এটা উদাহৰণ লৈছোঁ যেনেকৈ বি এক্স কলন এক্স হ'ল বৰ্তমান দশম আৰু একাদশ শ্ৰেণীত পঢ়ি থকা এজন ছাত্ৰ ইয়াতে এক্সৰ কথা কোৱা হৈছে ঠিক আছে আৰু মই এইটো তোমালোকক এটা কথা নক'লোঁ এইটো ঠিক আছে এই যিটো আমি লিখিছোঁ এক্স কলন এক্স ইংৰাজী বৰ্ণমালাৰ এটা স্বৰবৰ্ণ ইয়াতে এইটো কি বুজাইছে ধৰ্ম এইটো কলন এই যিটো এক্স বুজাইছে এই এক্সটো মানে কাৰ কথা বুজাইছে এই বৰ্ণত থকা মৌলৰ কথা বুজাইছে ইয়াতে এ ই আই অ ইউ যিকোনো এটা হ'ব পাৰে ঠিক আছে সেইটো হৈছে এক্স ইয়াতে যিটো লিখিম সেইটোৱে যিকেইটা আমি মৌল হ'ব তাৰ যিকোনো এটা বুজাব তো ইয়াতে কি কৈছে এক্স কলন এক্স হ'ল বৰ্তমান দশম আৰু একাদশ শ্ৰেণীত পঢ়ি থকা এজন ছাত্ৰ মানে এক্স কি হৈছে দশম আৰু একাদশ শ্ৰেণীত পঢ়ি থকা এজন ছাত্ৰ এইটো আৰু কেনেকৈ সম্ভৱ হ'ব এজন ল'ৰাই একেলগে একাদশ আৰু দশম শ্ৰেণীত জানো পঢ়িব পাৰিব গতিকে এইটো কি হৈছে এটা অসম্ভৱ কথা হয় না নহয় মানুহ এজন এটা ক্লাছতে পঢ়িব পাৰিব তো সেইটোৱে কি হৈছে এনেকৈ আমাৰ যিবিলাক সংহতি পাম সেই সংহতিবিলাকক আমি কি ক'ম এম্পটি সেট মানে খালী সেট নাই একো ইয়াতকৈ বেছি একো বুজিব নালাগে আমি এতিয়া যাম সমীম আৰু অসমীম সংহতি এতিয়া সমীম আৰু অসমীম সংহতিনো কি প্ৰথমে আমি সংজ্ঞাটো পঢ়ি ল'ম যিটো সংহতি ৰিক্ত বা নিৰ্দিষ্ট সংখ্যক উপাদানৰে গঠিত তাক সমীম সংহতি বোলে যেনে এ এক্স কলন এক্স ইংৰাজী বৰ্ণমালাৰ এটা স্বৰবৰ্ণ ঠিক আছে
এতিয়া আমাৰ স্বৰবৰ্ণ সীমিত ঠিক আছে স্বৰবৰ্ণ কেইটা স্বৰবৰ্ণ হৈছে 5টা গতিকে তেনেকা নিৰ্দিষ্ট সংখ্যক যিবিলাক মৌল থাকিব তেনেকা সংহতিক কি বুলি কোৱা হ'ব সমীম সংহতি যেনেকা যদি তোমাক কোৱা হয় যে তোমাৰ হাতত থকা আঙুলি কেইটা তোমাৰ হাতত কেইটা আঙুলি 10টাই আছে 11টা আছে নেকি 11টা কেতিয়াও নাথাকে 10টা থাকিব তো এইকেইটা আমাৰ কি নিৰ্দিষ্ট তো এনেকুৱা ধৰণৰ সংহতিবিলাক আমি কি বুলি ক'ম সমীম সংহতি মানে যিবিলাক আমি কাউণ্ট কৰিব পাৰোঁ গণনা কৰিব পাৰোঁ এতিয়া ইয়াতে মই এটা উদাহৰণ লৈছিলোঁ কি ইংৰাজী বৰ্ণমালা স্বৰবৰ্ণ ইংৰাজী বৰ্ণমালা স্বৰবৰ্ণ 5টা এতিয়া তুমি যদি কোৱা তুমিও 5টা বুলি ক'বা মই ক'লেও কেইটা ক'ম 5টা বুলি ক'ম তো সেইটো কি হৈছে এটা নিৰ্দিষ্ট হৈছে নিৰ্দিষ্ট সংখ্যক তো সেইকাৰণে তেনেকুৱা সংহতিক আমি কি ক'ম সমীম সংহতি বা ঠিক আছে সমীম সংহতি বা ফাইনাইট ছেট ঠিক আছে এতিয়া আমি অসমীম সংহতিত চাম অসীম মানে ইনফাইনাইট ছেট ইনফাইনাইট ছেটটো একেদৰে ইয়াৰ ওলোটাটো যিটো সংহতি কি হ'ব অনিৰ্দিষ্ট সংখ্যক উপাদানেৰে গঠিত যেনেকুৱা তুমি যদি মই এটা উদাহৰণ লওঁ তো ইয়াতে কি লৈছোঁ মই এডাল ৰেখা লৈছোঁ ঠিক আছে এই ৰেখাডাল লৈছোঁ এই ৰেখাডালত এতিয়া মই যদি তোমাক ক'ব দিওঁ ইয়াতে কেইটা বিন্দু আছে এতিয়া ক'বা মোক ছাৰ ঠাট্টা কৰি আছে নেকি তো মই ঠাট্টা কৰা নাই দেই এনেই জমনি কৰিলোঁ ঠিক আছে এতিয়া ইয়াতে থকা বিন্দুৰ সংখ্যা কায়ো ক'ব নোৱাৰে কাৰণ মই যদি কওঁ ইয়াতে 100টা বিন্দু আছে এতিয়া তুমি ক'বা ইয়াতে 10টা বিন্দু আছে কাৰণ ইয়াতে এই বিন্দুকেইটা লগ লাগি ৰেখাডাল গঠিত হৈছে আমি জানো ইয়াতে গণনা কৰিব পাৰিম ইয়াতে কেইটা বিন্দু আছে ইয়াতে ছাপ'জ তুমি ক'লা 5টা বিন্দু আছে মই ক'লোঁ 10টা বিন্দু আছে আন এজনে কৈছে 50টা বিন্দু আছে তো এইটো জানো সম্ভৱ যে আমি গণনা কৰিব পাৰিম তো এনেকুৱা ধৰণৰ যিবিলাক আমি মানে কণ্ডিশ্যন পাম আমি সংহতি পাম সেই সংহতিবিলাকক কি বুলি ক'ম অসীম সংহতি বুলি ক'ম যেনেকা তোমাক আৰু এটা উদাহৰণ মই বুজাওঁ যদি ছাপ'জ তোমাক ক'ব কওঁ যে তোমাৰ ভাল লগা বলিউডৰ 5টা ছুপাৰষ্টাৰৰ নাম কোৱা তো তুমি 5টা ক'বা এতিয়া জানো বেলেগ এজনৰ কাৰণে সেই 5টাটোৱে তুমি ভাল লগা 5টা সেই 5টা হ'ব নেকি যে বেলেগজনৰ কাৰণে মই এই 5টাকে ভাল পাম এইটো অসম্ভৱ কেতিয়াও নহ'ব কাৰণ চবৰে পচন্দবিলাক কি হয় বেলেগ বেলেগ হয় তো তেনেকুৱা ধৰণৰ এইটো মই জাষ্ট এনে ক'লোঁ বুজাই দিয়াৰ কাৰণে এতিয়া আমি যাম নেক্সটটোত সমান সংহতি বা ইকুৱেল ছেটছ ঠিক আছে এতিয়া দুটা ইয়াতে কোৱা আছে দুটা সংহতি এ আৰু বি দিয়া আছে যদি এৰ প্ৰতিটো উপাদান বিত থাকে আৰু বিৰ প্ৰতিটো উপাদান এত থাকে তেনেহ'লে এ আৰু বি সংহতি দুটা সমান বুলি কোৱা হয় আমি এক্সাম্পল ল'ম উদাহৰণত ল'লে তোমালোকে ভালকৈ বুজি পোৱা কি আছিল ইকুৱেল ছেট না ইকুৱেল ছেট ঠিক আছে এইটো এই উদাহৰণটোৱে আমি ইয়াতে বুজিব চেষ্টা কৰিম মই এটা সংহতি লৈছোঁ 1 2 3 4 ... আৰু মই এটা সংহতি লৈছোঁ 1 2 3 4 5 ঠিক আছে 5টো নহ'ব সেইটো একে হ'ল অলপ বেলেগকৈ বুজাই দি আছোঁ এটা মই লৈছোঁ এ 2 3 4 5 আৰু বি এটা লৈছোঁ মই সংহতি 4 5 3 2 তো চাবা এই 2 3 4 5 মৌলক এটা ক'ত দেখাব বিত দেখাবা এই 4টো ইয়াতে আছে এই 2টো ইয়াতে আছে এইটো 2 এই 3টো 3ত আছে ইয়াতে আছে এই 5টো ইয়াতে আছে তো এ আৰু বিক কি বুলি কোৱা হ'ব এ আৰু বিক কোৱা হ'ব ইকুৱেল ছেট মানে এত থকা মৌলক এটা যদি বিত থাকে তো সেইটোৱে কি কোৱা হ'ব ইকুৱেল ছেট তো বুজি পাইছা এতিয়া আমি যাম উপসংহতিনো কি সাবছেটছ এটা সংহতি এক সংহতি বিৰ উপসংহতি বুলি কোৱা হয় যদি এৰ প্ৰতিটো উপাদানে বিৰ উপাদান হয় ঠিক আছে আমি এক্সাম্পল ল'ম যদি ইয়াতে মই কওঁ এ সংহতিটোত আছে 1 2 3 4 5 6 বিত আছে এতিয়া 1 2 3 4 5 6
7 8 9 তো এটো কি হ'ব এ বিৰ সাবসেট হ'ব এইটো হল সাবসেটৰ চিন সি নিচিনাকে বুজোৱা হয় এইটো চিন সাবসেট এতিয়া এক কি কোৱা হ'ব এক বিৰ উপসংহতি বুলি কোৱা হ'ব কিয় কোৱা হ'ব কাৰণ এৰ গোটেইকেইটা মৌলকত দেখাব বা এৰ গোটেইকেইটা মৌল বিত দেখাব বা এইকেইটা মৌলকত দেখাব বা এই বি সংহতিটোত দেখাব বা কিন্তু আমি যদি ক'ব যাওঁ বি সাবসেট অফ এ হ'ব নেকি বি এর সাবসেট হ'ব নেকি উপসংহতি হ'ব নেকি নহয় কেতিয়াও কাৰণ বিত যেকেটা মৌল আছে সেইকেটা কত নাই এত নাই তো আমি কি কৰিম ক্ৰস দিম এইটো কি বুজাব নট সাবসেট যদি আমাৰ মৌল এর মৌল যদি বিত নাথাকে তো আমি কি কম উপসংহতি নহয় একেবাৰে সহজ আছিল আৰু এটা কথা মনত ৰাখিবা যেটো আমাৰ এম্পটি সেট আছিল বা নাল সেট ঠিক আছে ফাই এই ফাইটো সকলো সংহতিৰ কি হয় উপসংহতি মানে এই ফাইটো সকলো সংহতিতে আমাৰ কি হয় প্ৰেজেন্ট থাকে বা সকলো মানে সংহতিতে কি হ'ব এইটো পাবা এই ফাইটো পিছত বুজি পাবা এতিয়া আকৌ আমি যাম আমাৰ তিনিটা আৰু দিয়া আছে কি দিয়া আছে প্ৰকৃত উপসংহতি অধিসংহতি এক মৌল সংহতি প্ৰপাৰ সাবসেট সুপাৰসেট আৰু সিংগলটন সেট ঠিক আছে এতিয়া মই ইয়াতে লৈছো চোৱা এটা চোৱা এ সংহতিটো মই কি লৈছো 1 2 3 4 ঠিক আছে আৰু বি সংহতিটো মই কি লৈছো 1 2 3 4 5 ঠিক আছে এতিয়া কি কোৱা হ'ব এই এ টোক কি কোৱা হ'ব বিৰ সাবসেট বুলি কোৱা হ'ব কিয় এৰ মৌলক এটা কত দেখা পাবা বিত দেখা পাবা এই দেখা পাইছা তো এইটো কি হৈছে সাবসেট কিন্তু এ নট ইকুৱেল কি হৈছে বি কাৰণ বিত থাকা বিত যেটো এটা মৌল আছে 5 কত দেখা নাপাবা এইটো এত দেখা নাপাবা মানে বি আৰু এ কি নহয় সমান নহয় সেই কাৰণে আমি কৈছো নট ইকুৱেল কিন্তু এ বিৰ কি হ'ব সাবসেট হ'ব এটা এনেকুৱা সিচুৱেশনত এটো কি কোৱা হ'ব এক কি কোৱা হ'ব বিৰ প্ৰকৃত উপসংহতি আৰু এই বি টোক কি কোৱা হ'ব এই বি টোক কি কোৱা হ'ব এৰ অধিসংহতি উদাহৰণৰ সহায়ত আমি চাম মই এটা এক্সাম্পল লৈছো এ সাপোজ দিয়া আছে 1 2 3 4 আৰু বি এটা দিয়া আছে তোমাৰ 1 2 3 4 5 এতিয়া এ যেটো আছে এটো কি নহব এ বিৰ সাবসেট হ'ব কাৰণ এত থকা মৌলক এটা কত দেখা পাবা বিত দেখা পাবা কিন্তু আমাৰ এ ইকুৱেল কাৰ নহয় বিৰ ইকুৱেল নহব কাৰণ বিত যেকেটা মৌল আছে এত নাপাবা কাৰণ এত থকা মৌলক এটা হে বিত আছে এই 1 2 3 4 হে তোমাৰ বিত দেখা পাবা কিন্তু 5 টো ইয়াতে দেখা নাপাবা সেই কাৰণে এটো ইকুৱেল নহয় তো এনেকুৱা কন্ডিশনত এই যেটো এ আছে এটো কি বুলি কোৱা হ'ব প্ৰকৃত উপসংহতি ঠিক আছে বা সুপাৰ সাবসেট আৰু বি কি কোৱা হ'ব বি কোৱা হ'ব অধিসংহতি বা সুপাৰসেট মানে যদি এৰ কোনবা এটা মৌল বিত প্ৰেজেন্ট থাকে প্ৰেজেন্ট আছে 4 আছে 3 আছে 2 আছে 1 আছে 5 টো নাই তো বি কি কোৱা হ'ব ডাঙৰ যেটো আছে হেতু কি কোৱা হ'ব সুপাৰসেট কাৰণ এত যিকেটা মৌল প্ৰেজেন্ট আছে হেকেটা কত আছে বিত দেখা পাবা হেইটোই কি কোৱা হ'ব সুপাৰসেট এটা এক মৌল বা সিংগলটন সেট এইটো ইন্টাৰেষ্টিং দেই যদি কোনো সংহতি এর মাত্ৰ এটা উপাদান থাকে ইয়াক এক মৌল সংহতি বুলি কোৱা হয় এইটো কথা মনত ৰাখিবা আজিকালি ল'ৰা ছোৱালীটো আৰু বহুত চালাক হৈ গৈছে এতিয়া যেতিয়া কোনবা এটা মানুহ সিঙ্গেল থাকে ঠিক আছে আজিকালি আৰু কত সিঙ্গেল পাবা মই এনে কৈছো সকলোৱে কাপলছ হিচাপে থাকে জাস্ট জমনিৰ কাৰণে কৈছো দেই নহলে এনেকৈ এনে গোটেই কৰি ভাল নালাগে বৰ লাগি যায় মাজে মাজে আমি জমনিও কৰিম হয়নে তো কোনবা এটা যদি সংগঠিত অকল মাত্ৰ এটা মৌল মাত্ৰ প্ৰেজেন্ট থাকে তো হেইটোই কি হ'ব এক মৌল বা সিংগলটন সেট ঠিক আছে এতিয়া এই এ সংগঠিতত অকল মাত্ৰ কোনটো মৌল প্ৰেজেন্ট হৈ আছে এ মৌলটো প্ৰেজেন্ট হৈছে গতিকে এইটো কি কোৱা হ'ব সিংগলটন সেট ঠিক আছে এতিয়া আমাৰ ইন্টাৰভেলছ এইটো তো মোস্ট একদম ইম্পৰ্টেন্ট বস্তু ইয়াতে লৰা ছোৱালী বিলাকে আহি ফসি যায় ময়ো ফসিছিলো এটা সময়ত যেতিয়া মই পঢ়ি আছিলো এই মানে এই মিনিং এই বন্ধ মুক্ত অন্তৰাল আৰু বন্ধ অন্তৰালৰ মিনিং দুটা অলপমান গোলমালকে বুজাৰ কাৰণে ফসি যোৱা খায় তো প্ৰথমটো হৈছে আমাৰ মুক্ত অন্তৰাল যদি আমি বন্ধনীটো এনেকে দিও তো ইটো কি বুজোৱা হ'ব মুক্ত অন্তৰাল আৰু যদি বন্ধনীটো আমি এনেকে দিও
তো এইটো কি কোৱা হ'ব বন্ধ অন্তৰাল এতিয়া মুক্ত অন্তৰালেনো কি বুজায় মুক্ত অন্তৰালে সাপোজ ইয়াতে যেনেকৈ লিখিছোঁ মই একেবাৰে সহজেৰে মই বুজাই দিম ইয়াতে চাবা যে এ আৰু বি লৈছোঁ ঠিক আছে আৰু তাৰ মাজত কি তাৰ আমি কি কৰিছোঁ ইয়াক মুক্ত অন্তৰালেৰে বন্ধ কৰিছোঁ তো কি বুজাব আমাৰ সাপোজ এই এ বিটো এক্স এটা মৌলত আছে ঠিক আছে এক্স এটা ভেৰিয়েবল লৈছোঁ এই ভেৰিয়েবলটো এ বিৰ মাজত আছে ঠিক আছে তো যিটো এক্স হয় সেইটো এতকৈ কি হয় ডাঙৰ হয় আৰু বিতকৈ কি হ'ব সৰু হ'ব মানে যদি আমি এতিয়া সংখ্যা ৰেখাত যদি ইয়াতে তোমালোকক বঢ়িয়া ধৰণে বুজাই দিছে কিতাপখন মেলিবা পেজ নম্বৰ এইটো ঠিক আছে মই ইয়াতে বুজাই দিছোঁ সাপোজ এইটো দিয়া আছে না দেখিছানে নাই এইটো কি হৈছে তোমাৰ ইয়াৰ ভিতৰত সাপোজ কোনোবা এটা সংখ্যা আছে ঠিক আছে তো সেইটোক আমি বুজাবৰ কাৰণে কি কৰিম ইয়াৰ বাহিৰত নাই কিন্তু ঠিক আছে ইয়াৰ ভিতৰত তো সেইটো কি কৰিছে মুক্ত অন্তৰালেৰে বন্ধ কৰিছে এতিয়া যদি আমি বন্ধ অন্তৰালটো দিওঁ বন্ধ অন্তৰালটোৱে কি বুজাব এতিয়াতো এই ইয়াৰ ভিতৰৰ সংখ্যাখিনিতো বুজাবই লগতে এই দুটাকো বুজাব এই দুটাৰ ভিতৰত থকা বস্তুটোও বুজাব ঠিক আছে এটা যদি ইয়াতে এটা কি দি আছে বন্ধ অন্তৰাল আৰু আন এটা কি হৈছে মুক্ত অন্তৰাল এটা বন্ধৰ অন্তৰাল দিয়াৰ লগে লগে এই সংখ্যাটোকো বুজাইছে আৰু এই সংখ্যাটো বুজোৱা নাই কাৰণ এইটো কি আছে মুক্ত অন্তৰাল ঠিক আছে একেদৰে ইয়াতে চাবা ইয়াতে ইয়াৰ ওলটাটো এটা মুক্ত অন্তৰাল দিছে গতিকে এই সংখ্যাটোক নুবুজাব ইয়াৰ পৰা বুজাব আৰু এইটো বন্ধৰ অন্তৰালটো মানে ইয়াৰ লাগি বুজাব তোমালোকক কৰি দেখালে আৰু ভালকৈ বুজি পাবা সাপোজ মই দিছোঁ এইটো চাই ল'বা মুক্ত অন্তৰাল আৰু এইটো হৈছে বন্ধ অন্তৰাল যেতিয়া তোমালোকক এনেকৈ দিয়া থাকোঁ সাপোজ এক্স এটা মৌল এইটো সংখ্যা ৰেখা 1 আৰু 2 ঠিক আছে এক্স ইয়াৰ ভিতৰত ক'তবা আছে এতিয়া মই ল'ম এক্স ইকুৱেল 1 2 এতিয়া কি বুজাব এতিয়া এক্সটো মানে কি হ'ব এক্স গ্ৰেটাৰ দেন 1 আৰু লেছ দেন 2 মানে এক্সৰ ভেলুটো ইয়াৰ পৰা আৰম্ভ হ'ব 1 হ'ব নোৱাৰে কিন্তু 1 আৰু কি হ'ব নোৱাৰে 2 হ'ব নোৱাৰে এক্স নট ইকুৱেল 1 এক্স নট ইকুৱেল 2 2 হ'ব নোৱাৰে 1 হ'ব নোৱাৰে অকল ইয়াৰ মাজতহে থাকিব ঠিক আছে যেতিয়া তোমাক এনেকৈ বুজাব 1 2 এনেকৈ বুজালে কি বুজিবা এক্স ভেলুটো এতিয়া তোমালোকে বুজিবা যে এইটো মই কৈছোঁ ইয়াতে ওৱান লেছ দেন এক্স অৰ ইকুৱেল টু কি হৈছে এক্স লেছ দেন হয় নে নহয় টুতকৈ সৰু এক্স লেছ দেন 2 অৰ ইকুৱেল টু ঠিক আছে মানে যিটো আমাৰ এক্সৰ ভেলু হ'ব সেইটো কি হ'ব আমাৰ 1 আৰু 2 যদি ইয়াত থাকে যিটো এক্সৰ ভেলুটো কি হ'ব 1ও হ'ব পাৰে আৰু এইটো 2ও হ'ব পাৰে আৰু ইয়াৰ মাজৰখিনিও হ'ব পাৰে কি কৈছে এতিয়া 1ও হ'ব পাৰে ইয়াতকৈ ডাঙৰো হ'ব পাৰে 1ও হ'ব পাৰে ইয়াতকৈ ডাঙৰো হ'ব পাৰে আৰু 2ও হ'ব পাৰে বা 2তকৈ সৰু হ'ব পাৰে 2ও হ'ব পাৰে বা 2তকৈ সৰু হ'ব পাৰে মুঠতে এই গোটেইখিনি বুজাব ঠিক আছে এতিয়া যদি তোমালোকে এনেকৈ দিয়া থাকে এক্স তেতিয়া কি লিখিবা তোমালোকে এইটো এতিয়া তোমালোকে কি লিখিবা 1 লেছ দেন এক্স এক্স লেছ দেন 2 অৰ ইকুৱেল টু মানে যিটো আমাৰ এক্সৰ ভেলু হ'ব সেইটো কি হ'ব 1তকৈ ডাঙৰ হ'ব আৰু 2ৰ সমান হ'ব বা 2তকৈ সৰু হ'ব এই 1টো হ'ব নোৱাৰে কিন্তু ইয়াতে ইয়াৰ পৰা আৰম্ভ হ'ব 1টো নহয় এক্স নট ইকুৱেল 1 কিন্তু ক'ৰলৈকে হ'ব আমাৰ 2লৈকে হ'ব 2ও হ'ব পাৰে বা 2তকৈ সৰু হ'ব পাৰে আৰু যদি তোমাক এনেকৈ দিয়া থাকে ওলোটাকৈ
এইটো যদি ওলোটাই দিয়া থাকে এইটো কিন্তু এনেকা এইটো এনেকা এতিয়া কি হ'ব ইয়াৰ ওলোটাটো হ'ব 1 x greater than or equal to less than 2 এইটো হ'ব মানে তোমাৰ এইটো আমাৰ x ৰ ভ্যালু থাকে সেইটো আমাৰ 1 হ'ব পাৰে না 1 তকৈ ডাঙৰ এইটোও ল'ম এতিয়া কিন্তু বাট আমাৰ ক'ত কোনটো নহ'ব 2 নহ'ব 2 তকৈ সৰু ভ্যালুবিলাকহে ল'ব লাগিব কাৰণ 2 তকৈ কি দিয়া আছে সৰু দিয়া আছে ঠিক আছে আশা কৰোঁ বুজি পালা বুজি নাপালে মোক কমেণ্ট কৰিবা মই বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম এতিয়া আমাৰ লাষ্ট হৈছে লাষ্ট পাৱাৰ সেট কোনো সংহতি এইটো আমাৰ কি হ'ব পাৱাৰ সেট কোনো সংহতি এৰ সকলো উপসংহতিৰ সংগ্ৰহক এৰ ঘাত সংহতি বোলে ইয়াক পি এৰে বুজোৱা হয় আমাক কিৰে বুজোৱা হয় ইয়াক পি এৰে বুজোৱা হয় এটা সংহতি সাপোজ দিয়া আছে 1 2 ঠিক আছে ইয়াৰ আমি ঘাতটো কেনেকৈ ওলাম তো ইমান 2 পাৱাৰ n মানে ইয়াতে যিকেইটা মৌল দিয়া থাকিব সেইটো n হিচাপে পাৱাৰ হ'ব ঠিক আছে ইয়াত আমাৰ কেইটা মৌল দিয়া আছে দুটা মৌল তো আমাৰ কিমান হ'ব 4 তো 4 আমি মৌলকেইটা কোনকেইটা পাম আমি কি বুজাম ঘাত সংহতি কিৰে বুজাও পি এৰে বুজাও তো আমি পি এৰে বুজিছোঁ কি হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে আৰু এতিয়া একেলগে কি হ'ব পাৰে 1 2 আৰু কি হ'ব মই অলপ আগত ক'লোঁ যে ফাই সকলো সংহতিৰ কি হয় উপসংহতি মানে ফাইটো সকলোতে উপস্থিত থাকিব গতিকে এইটো ফাই হৈছে গতিকে এই চাৰিটা এটা যদি তোমাক এনেকৈ দিয়া থাকে এ সংহতি যদি দিয়া থাকে 1 2 3 পাৰিবানে তোমালোকে ওলাব কেইটা উপসংহতি হ'ব ঘাত সংহতি কেইটা হ'ব ইয়াৰে পাৱাৰ কিমান হ'ব পি এ ওলাব পাৰিবা উলিয়াবাচোন আৰু কমেণ্টত মোক জনাবা দেই যদি নোৱাৰা তো মই আছোঁই কমেণ্ট কৰিবা শেষৰটো আমাৰ কি হৈছে সাৰ্বজনীন সংহতি এতিয়া সাৰ্বজনীন সংগতিটো হৈছে সকলোৰে গুৰু মানে মাষ্টৰ আৰু একদম ওপৰৰ লেভেলৰ তো মানে কি হয় সাপোজ তোমাৰ যদি স্কুল এখন লওঁ ঠিক আছে এতিয়া তোমাৰ স্কুলত থকা ক্লাছবিলাক কি হ'ব একোটা সংহতি আৰু গোটেই স্কুলখনে কি হ'ব গোটেই স্কুলখনে মিলি কি হ'ব ইউনিভাৰ্চেল সেট বা সৰ্বজনীন সংহতি ইয়াতে আমি এটা উদাহৰণ ল'ম ঠিক আছে উদাহৰণটো কেনেকৈ ল'ম সাপোজ মই লৈছোঁ এ সংহতি এটা এ সংহতিত কিছুমান মৌল আছে 1 2 3 আছে বি সংহতিত সাপোজ আছে এ ই আই অ' ফাইলকেইটা এ ই আই অ' ইউ আৰু সাপোজ চিত আমাৰ মিক্সাৰ লেটাৰো আছে আৰু নাম্বাৰো আছে 1 2 চি ডি এনেকুৱা তো এতিয়া আমি এইকেইটাৰ ইউনিভাৰ্চেল সেট কি হ'ব ইউনিভাৰ্চেল মানে কি এই গোটেইকেইটা মৌল ইয়াতে উপস্থিত থাকিব লাগিব তো কি 1 2 3 1 2 3 এইটো শাৰীত চাম কি আছে এ ই আই অ' ইউ আৰু এইটো শাৰীত কি দেখা পাবা 1 2 আমি লৈছোঁ নালাগে ৰিপিটেশ্যন নহ'ব কিন্তু মানে বাৰে বাৰে লিখিব নোৱাৰিবা আমাৰ চি আৰু ডিটো নাই শেষত লিখিব লাগিব চি আৰু ডি এতিয়া চাবা এই ইউনিভাৰ্চেল সেটটোত 1 2 3 এ ই আই অ' ইউ চি ডি এই গোটেইকেইটা মৌল এই তিনিওটা সংহতিত দেখা পাবা তো এইটোই হৈছে তোমাৰ ইউনিভাৰ্চেল সেট এতিয়া আমি নেক্সট যিটো ভিডিঅ'ত মই তোমালোকক some properties of the operation of union ঠিক আছে operation on sets এইটো নেক্সট ভিডিঅ'টোত তোমালোকক মই operation on sets ইয়াৰ পিছৰ কিছুমান সংহতিৰ কিছুমান ধৰ্ম আছে সেই ধৰ্মৰ বিষয়ে তোমালোকক বুজাই দিম তাৰ পিছৰ পৰা আমি কি কৰিম এক্সাৰসাইজ ষ্টাৰ্ট কৰি দিম আৰু শেষত মই এটাই অনুৰোধ কৰিম যদি তোমালোকৰ কোনোবা ৰিলেটিভছ জুনিয়ৰ কি ক্লাছ 10 9ত পঢ়ি আছে তো এই চেনেলটো তোমালোকে প্ৰিফাৰ কৰি দিবা কাৰণ এই চেনেলটোত মই ক্লাছ 9 10 11 12 গোটেইকেইটা শ্ৰেণীৰ মেথছৰ প্ৰব্লেমবোৰ সলভ কৰাই দিম ঠিক আছে একেবাৰে সহজ উপায়েৰে